নমস্কাৰ ये का बवासीर बना दिए हो মই ৰোষ্টাৰ নহয় কিন্তু এটা কথা গাত লাগিল কেৰিমিনাটি নিজে কৈছে একদিন যে মই যাক ৰষ্টিং কৰোঁ তেওঁৰ পাৰ্মিশ্যন আজিলৈকে শুনি কেৰিমিনাটিয়ে এইটো কথা ডিম্পুক ফোন কৰি কৈছিল নে সপোনত আহি গৈছিল মই নাজানো কিন্তু ৰাজকুমাৰ ঠাকুৰীয়া ওম প্ৰকাশ মিশ্ৰা আৰু আজাজ খানৰ ৰিপ্লাই চাই এনেকুৱা নালাগে যে কেৰিমিনাটিয়ে ৰোষ্ট কৰাৰ আগত পাৰ্মিশ্যন লয় অসমৰ তথাকথিত ৰোষ্ট চেনেল মখাই একচেপ্টেবল কাম কৰি থকা নাই সিমানখিনিলৈ ঠিকেই আছিল কিন্তু ডিম্পু বৰুৱাই ইহঁতক ৰোষ্টিঙৰ জ্ঞান দি পিছত আকৌ কেৰিমিনাটিক আইডিয়লাইজ কৰাটো একদম মূৰ্খামি আজিলৈকে শুনিছে নেকি আপুনি কেৰিমিনাটি জেইলত যোৱা কেৰিমিনাটিকটো পুলিচে এৰেষ্ট কৰি পোৱা নাই কোনোদিন আৰে ডিম্পু ভাই কেৰিমিনাটিৰ ৰেকৰ্ড ব্ৰেকিং ভিডিঅ' এটা ইউটিউবে ডিলিট কৰি দিছিল বডি শেমিং অনলাইন বুলি আৰু ৰেচিষ্ট জকছৰ বাবে আৰু তাৰ বাকীবিলাক ভিডিঅ'টো সেই একেই কাৰবাৰ গতিকে সকলোতে এক্সপাৰ্ট ধ্ৰুৱৰাঠী হ'বলৈ গৈ নজনা কথাত জ্ঞান দিব নালাগে तुमसे ना हो पाएगा মানুহৰ সমালোচনা সহ্য কৰিব নোৱাৰি এইটো পোষ্ট পিছত ডিলিট কৰিছিল বাকী সপ্তাহৰ খবৰ সপ্তাহে সপ্তাহে পাবলৈ ছাবস্ক্ৰাইব কৰক জ্যোতিষ কুমাৰ আৰু চাই থাকক সাপ্তাহিক ৰিকেপ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰহি ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন ফটো আপলোড কৰিছিল যদিও দুখন ফটোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল शाबाश बेटा बहुत बढ़िया কিমানখিনি আৱেগিক হ'লে সাৱটি ধৰিব পাৰি গছ এজোপাক আৰু কিমানখিনি দেশ নাথাকিলে বৰষুণ বতৰত পানী দিব পাৰি গছ এজোপাক Excuse me, sir. yes But what would happen if, for some reason, we ignore somebody unlocked 100% of their cerebral capacity? 100% এইটোকে লৈ সমালোচনা কৰিব লগা একো নাই কি ঠিক মিনাৰেল ৱাটাৰ দিবও পাৰে কিন্তু যিমানেই যি নহওক এইখন দেখাৰ পিছত My brain just committed suicide. এইবিলাক কমেডি কৰি জীৱনটো হাঁহিৰে কটাব পাৰিম কিন্তু জীৱনটো জীয়াবলৈ প্ৰয়োজন হ'ব যাদৱ পায়েঙক सर ये तो गोल्ड है আৰু এগৰাকী গ'ল্ড আছিল পদ্মশ্ৰী লক্ষ্মীনন্দন বৰা सर ये तो गोल्ड है তেখেতে যোৱা সপ্তাহত মৃত্যুবৰণ কৰে এই খবৰটি অসমীয়া জাতিটোৰ বাবে যথেষ্ট দুখদায়ক কিন্তু কিছুমান এনেকুৱা খবৰো থাকে যিয়ে দুখেই দিয়ে নে সুখেই দিয়ে ধৰিবই নোৱাৰি যেনে এইটো খবৰ এই বাতৰিটো চোৱাৰ পিছত বোৱাৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জাগিল কিন্তু মই ইমানেই নিগেটিভ মাইণ্ডেড মানুহ যে বোৱাৰীগৰাকী কিমান মহান তাকে নাভাবি স্বাস্থ্যখণ্ড ইমান কিয় বেয়া বুলি ভাবি দিনটো পাৰ কৰিলোঁ আচলতে এয়া বোৱাৰীগৰাকীৰ সবলতা নে স্বাস্থ্যখণ্ডৰ দুৰ্বলতা মোৰ দৰে এই নিগেটিভ মানুহ এজনক ইগন'ৰ কৰক বন্ধুসকল ইগন'ৰ কৰক কিন্তু ইগন'ৰ নকৰিব এনেকুৱা ধৰণৰ খবৰ कोई सेंसेस बात হয় নেকি হয় বিশ্ব পৰিৱেশ দিৱসৰ দিনা হিমন্ত বিশ্ব শৰ্মাদেৱে ৰায়মনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে ৰায়মনা অভয়াৰণ্য গল্ডেন লাংগুৰৰ বাবে বিখ্যাত सर ये तो गोल्ड है হয় ইয়ে সঁচাকৈয়ে গল্ডে আৰু যোৱা সপ্তাহতে ৰিলিজ হ'ল ফেমিলি মেন ৱেব ছিৰিজৰ ছিজন 2 আৰু এইখন চোৱাৰ পিছত শ্ৰীকান্তৰ ফেমিলিৰ ৰেৰ ৰূপ দেখি বহুতৰে বিয়া পাতিবৰ মন নোহোৱা হ'ল বিয়াৰ পৰাই মনত আহিল নিউজ লাইভত প্ৰকাশিত এটা বাতৰি अरे कहना क्या चाहते हो আজব প্ৰেমৰ গজব কাহিনী কাৰণ ছোৱালীয়ে বিয়া পাতিলে ছোৱালী তো টিভি চেনেলে এনেকৈ কয় বাবেই সাধাৰণ ৰাইজে তেনেকৈ লয় কথাবিলাক বন্ধুসকল আজিলৈ ইমানেই ধন্যবাদ জয় হিন্দ জয় আই অসম টেক কেয়াৰ